সকলোকে স্বাগতম জনাইছো অসম দীপাংকৰ ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোত আলোচনা কৰিম আধাৰ কাৰ্ডৰ বিষয়ে আৰু আপোনালোকৰ আধাৰ কাৰ্ড আপডেট দিয়া আজি লাষ্ট ডেট হয়। যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ডটো আপডেট দিয়া নাই সেইসকলে আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব, কিয়নো আধাৰ কাৰ্ডটো আপডেট নাথাকিলে আপোনালোকৰ বিভিন্ন ধৰণৰ কামত অসুবিধা হ'ব পাৰে। এতিয়া অৰুণোদয় 3.0 আবেদন প্ৰক্ৰিয়া হ'বলৈ গৈ আছে, তেতিয়াও আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, স্কলাৰশ্বিপৰ কাৰণেও প্ৰয়োজন হ'ব, HS স্কুটিৰ কাৰণেও প্ৰয়োজন হ'ব, বিভিন্ন ধৰণৰ কামত আধাৰ কাৰ্ডটো প্ৰয়োজন হ'ব পাৰে। আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট হৈ থাকিব লাগিব, তেতিয়াহে হ'ব। আৰু আপোনালোকে আধাৰ কাৰ্ডটো কিদৰে আপডেট কৰিব, আপোনালোকে মাই আধাৰ পৰ্টেলত গৈ আপডেট কৰি ল'ব পাৰিব। আৰু আজি 14 তাৰিখৰ আগত যদি কৰা হয় তেন্তে আপোনালোকে ফ্ৰীকে আপডেট কৰি ল'ব পাৰিব। আৰু 14 তাৰিখৰ পিছত যদি আপডেট কৰা হয় তেন্তে পইচা ল'ব পাৰে। কিমান পইচা ল'ব পাৰে সেইটো এতিয়ালৈকে কোৱা নাই, কিন্তু 14 তাৰিখৰ আগত কৰিলে ক'লে আপোনালোকে ফ্ৰীকে আপডেট কৰি ল'ব পাৰিব। আৰু আপোনালোকে যদি আধাৰ কাৰ্ডটো আপডেট কিদৰে আপডেট কৰিব পৰা নাই তেন্তে মই আগতে ভিডিঅ' বনাই দেখাইছিলোঁ, এই ভিডিঅ'টো চাই ল'বা। এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই আধাৰ কাৰ্ড আপডেট দিয়াৰ লিংকটো দি দিছোঁ, আপোনালোকে সেই ভিডিঅ'টো চাই পিনে আধাৰ কাৰ্ডটো আপডেট কৰি ল'ব পাৰিব। মোবাইলতে আপডেট কৰি ল'ব পাৰিব, 2 মিনিট সময় লাগিব, আপোনালোকে নিজে আপডেটটো কৰি ল'ব পাৰিব।